ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই বৰ্তমান ভালে আছোঁ। আৰু আজি হৈছে কলেজ ইলেকশ্যন। মোৰ বাৰ্থডে, মই নিজে নিজে ক'ব লগা হৈছে মোৰ বাৰ্থডে। মই ক'ম বুলি ভাবিছিলোঁ ন, আজি আমাৰ বাইদেউ বাৰ্থডে হয়। আপোনালোকে চবেই উইচ কৰি দিব। আৰু ব'লক এতিয়া ভিতৰত কি হৈছে দেখাওঁ। আমাৰ নবনীতা বাইদেউ আহিলে। ঐ এইফালে চা, মই ধুনীয়াকৈ থাকিম। আৰু এজনী বাইদেউ মটন খাবলৈ ৰৈ আছে। এইফালে চব আৰু গোটেই কেণ্ডিডেটছবোৰে ৰৈ আছে। আমি এতিয়া ভোট দি আহিলোঁ আৰু আমিনা হাই কৰি দিয়া চুটি আজৰি হ'লোঁ আৰু এইকেইটা ৰুমতে ভোট দিবলৈ দিয়া হৈছে। চুটি আহিলোঁ আৰু এইবোৰ আহি আছে ছোৱালীখন। এইফালে চব বৃন্দাবনত বহি আছে। এনেই বৃষ্টি আমি ভোট দি আহি গ'লোঁ দেই, কিন্তু এতিয়া সিহঁতক ক'ম যে আমি ভোট নাই দিয়া, এতিয়া আমাক মৰ্টন দিব। বৃন্দাবনত বহি আছে চব। নাই ভোট এইফালে কেণ্ডিডেটে আমাক নোচোৱাকৈ গুচি গ'লগৈ। এইফালে চব ৰৈ আছে, কৰ্কৰীয়া ভৰকৈ সোমাই আছে, ওলাই আছে। এইফালে সিহঁতি চব কালেকশ্যন কৰি আহিছে। মই ভালকৈ দেখুৱাই নাই, চুমকি সিহঁতি চব টপ কালেকশ্যন কৰি আহিছে। এইবোৰ চব কেণ্ডিডেট। এতিয়া আমি ডিপাৰ্টমেণ্টত বহি আছোঁ, চব বহি আছে এইফালে। এইফালে চব এই আমাৰ থাৰ্ড চেমৰ ভাইটি হয় দেই। এইফালে দুটা নয়ন ভাইটি আৰু অভিনাশ ভাইটি পলাইছে। সিহঁতি হাই বুলি কোৱা আকৌ, অভিনাশ ভাইটি হাই কোৱা। অঁ, এইফালে আৰু ব্লগাৰ চয়নিকা হাই ক। এইফালে এতিয়া আমি ৰৈ আছোঁ, মানে কাউণ্টিং হৈ আছে, কোন জিকে কোন হাৰে কৈ আছোঁ পাছত। আৰু ইয়াৰ বাৰ্থডে গাল আমালৈ এই চাইডে কিন্তু ছাৰপ্ৰাইজ দিয়ে নে নিদিয়ে, কাৰণ নিদিব ফিল এটা হৈ গৈছে। আগৰ পৰা বহুত আশা কৰি থাকিলোঁ। আৰু ইয়াত চব বহি আছে, চাই থাকিব। কেক চেক আনিলে, দেখুৱাই দিয়া কেকটো। ঐ ফাৰ্মিতা। আৰু আমি টিফাইলৈ গৈ আছোঁ। এইকেইজনী ভিডিঅ' কৰি আহি আছে বাৰ্থডে গাৰ্ল। গৈ আছে চব। হেল্ল' গাইজ, আমি এতিয়া আহি টিফাইত বহি আছোঁ। ৰাস্তাত আমাক পুলিচে পাইছিলে আৰু মানুহৰ পৰা মোক গালি শুনি আহিছে। খুবেই বেয়া চলি আছে। কেক কাটিং হ'ব এতিয়া আৰু। হেপী বাৰ্থডে ডিয়াৰ বাৰ্লিনা। এইফালে আহি গ'ল প্লেট খালী কৰিলে একদম খাই মেলি। A few moments later. ডিপাৰ্টমেণ্টৰ গোটেইকেইটা জিকিলে, সেইকাৰণে আমি এনে উঠিয়াবলৈ চিঞৰি আছোঁ। কৈ থাকক আমাৰ তিনিটা জিকিলে কেনেকুৱা লাগিছে? মজা, বহুত একদম ভাল লাগিছে। আমি পূৰা এতিয়া চিঞৰিবলৈ ৰখি আছোঁ, একেবাৰে নাচি ছ'চিয়লজি জুই চিঞৰিবলৈ ৰৈ আছোঁ। কাৰণে তিনিগৰাকীয়ে পাতিটো আগবঢ়াইছিলে, আকাশদ্বীপ ফুকন, মনোৰঞ্জন গগৈ আৰু পাৰ্থপ্ৰতিম বুঢ়াগোহাঁই। ইয়াৰে মনোৰঞ্জন গগৈ লাভ কৰিছিলে 217টা ভোট, আকাশদ্বীপ ফুকনে লাভ কৰিছিলে 398টা ভোট আৰু পাৰ্থপ্ৰতিম বুঢ়াগোহাঁই লাভ কৰিছে 545টা ভোট। বুঢ়াগোহাঁইক বিজয় ঘোষণা কৰিছে। তিনিগৰাকী প্ৰাৰ্থী আছিলে, কৃষ্ণমণি চাংমাই, মুনমি মালিয়া আৰু সুকন্যা গগৈ। কৃষ্ণমণি চাংমাই লাভ কৰিছে 351, সুকন্যা গগৈ লাভ কৰিছে 506টা ভোট।